আমাৰ সকলোৰে শ্ৰদ্ধাৰ জিতু গোস্বামী ডাঙৰীয়া দেৱক অনুৰোধ জনাইছোঁ আৰু এখনি ক্ৰীড়াশালীৰে সম্বোধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া 2023-24 আৰু 24-25 বৰ্ষৰ বিত্ত পুঁজিৰে নিৰ্মিত ক্ৰীড়া ভৱনৰ 90%ৰ ওপৰত ভোট আৰু তুমি এফালে যোৱা মাজত যোৱা তুমি এয়া 2023-24 বৰ্ষৰ বিত্ত পুঁজিৰে নিৰ্মিত ক্ৰীড়া ভৱনৰ আমাৰ নামৰ লালুংগাঁও পাৰিষদীয় সমষ্টিৰ পৰা তেখেতক আমি জিকাই পঠাইছিলোঁ আৰু তেখেতে জিকি যোৱা 5টা বছৰত আমাৰ এই সমষ্টিটোৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰিলে তেওঁ অলপ আগত আপোনালোকক গোটেই কথাখিনি ধুনীয়াকৈ কৈছে। বহুকেইটা ৰাস্তা বনাইছে আৰু সকলোতকৈ ডাঙৰ মই ধন্যবাদ দিওঁ, মই আজিলৈকে দেখা নাছিলোঁ, এইফালে ডেইলি অহা যোৱা কৰোঁ। আজি প্ৰথম সোমালোঁ আৰু প্ৰথম দেখা পালোঁ যে সুন্দৰকৈ মাৰ্কেটখন বনাইছে। আমাৰ 5খন দোকান হৈছে, 5টা পৰিয়াল ইয়াৰ পৰা চলিব পাৰিব আৰু আমি ওপৰত ধুনীয়াকৈ বহিবৰ কাৰণে আমাৰ কোঠাও নিৰ্মাণ কৰিছে। মই ভাবোঁ আমাৰ এই পাৰিষদীয় সমষ্টিটোৰ কাৰণে মই ভাবোঁ আজিৰ এই ভৱনটো আমাৰ কাৰণে এটা সম্পত্তি। আমি এইটোৰ পৰা আমি ৰেভিনিউ জেনেৰেট কৰিব পাৰিম আৰু আমাৰ কমিউনিটিৰ কাৰণে আমাৰ তিৱা পৰিষদৰ আমাৰ যি মেল মিটিং হয়, মেল মিটিঙো সম্পূৰ্ণৰূপে ইয়াত পাতিব পাৰিব। মই ভাবোঁ ইয়াতকৈ সুন্দৰ এটা কাম মই ইন্দ্ৰ বৰদলৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, মদন বৰদলৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, তিৱা সাহিত্য পৰিষদৰ আমাৰ CM জীৱন কোঁৱৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে বহৰমপুৰ সমষ্টিৰ উন্নয়নৰ কাৰণে আমাৰ তিৱা ৰাইজৰ উন্নয়নৰ কাৰণে অলপ হ'লেও কাম কৰিছে। ইন্দ্ৰই বহুত কাম কৰিছে, কামৰ খতিয়ানখিনি ক'লে ৰাইজেও ভাল পাইছে, মই ধন্যবাদ জনাইছোঁ। মানুহে ইন্দ্ৰই কৈ আছিলে যে মই বেছিকৈ ক'ব নোৱাৰোঁ, মানুহক ভাষণ দিব নোৱাৰে। ভাষণ ৰাজনীতিবিদৰ ভাষণ নালাগে, ৰাজনীতিবিদৰ কামহে লাগে। ৰাইজে কামটোহে বিচাৰে, ৰাইজক কামটো কৰি দিব লাগে, ৰাইজক ধুনীয়াকৈ মৰমৰে মাত এষাৰ দিব লাগে। ভাষণ দিলে কি হ'ব বোলে, ইমান ডাঙৰ ডাঙৰ নেতা দেখিছোঁ, ভাষণটো ডাঙৰ ডাঙৰ মাৰে, কামটো একো নকৰে ৰাইজক, হয়নে নহয়? আমাৰ ইন্দ্ৰই কমচে কম লিষ্টটো গিনাই দিছে যে মই এইটো ৰাস্তা বনাইছোঁ, এইটো ৰাস্তা বনাইছোঁ, এইটো ৰাস্তা বনাইছোঁ। সেইটো সদায় হ'ব লাগে। সেইকাৰণে ৰাইজ, আমি কঠীয়াতলীৰ কাৰণে এটা ভাল খবৰো আহিব। মই এটা ডিচিশ্যন লৈছোঁ যে বহৰমপুৰ আজি ঘোষণাই কৰি যাওঁ আপোনালোকক, বহৰমপুৰ সমষ্টিক আমি সমজিলা কৰিম আৰু বহৰমপুৰ সমষ্টিৰ সমজিলাৰ ৰাজধানী কঠীয়াতলী হ'ব আৰু কঠীয়াতলীত আমি সমজিলা আয়োজন কৰিম। মই আজি ৰাইজক ঘোষণা কৰিলোঁ যে আমি কঠীয়াতলীত সমজিলাৰ আয়ুক্তৰ কাৰ্যালয় কঠীয়াতলীত বনাম। তেতিয়া আমাৰ কাৰণে মৃদুল হয়। আমাৰ চাংচকীৰ পৰা মানুহ আহিব লাগিব, যমুনামুখৰ পৰা আহিব লাগিব, আকাশীগংগাৰ পৰা আহিব লাগিব, চামগুৰিৰ পৰা আহিব লাগিব, বহৰমপুৰৰ পৰা আহিব লাগিব। কঠীয়াতলী আমাৰ কাৰণে চেণ্টাৰ প্লেচ হ'ব। সেইকাৰণে কঠীয়াতলী হ'লে ৰাইজে কোনেও মোক বেয়া নাপায়, হয়নে নহয়? ৰাইজ, মই মিছা কথা কৈছোঁ নেকি? মই বহুদিন চিন্তা কৰিলোঁ, বহুতে মোক কয় অমুকত হ'ব লাগিব। মই কামপুৰৰ ৰাইজকো সেইদিনাখন কৈছোঁ যে আমি এইবাৰ কঠীয়াতলীত আমাৰ সমজিলাৰ আয়ুক্ত কাৰ্যালয় কৰিম। সেইকাৰণে মই আগষ্ট মাহৰ 15 আগষ্টৰ আগত আমি বহৰমপুৰত সমজিলা ঘোষণা কৰিম আৰু সমজিলাৰ আয়ুক্ত কাৰ্যালয় পঞ্জাৱৰ আমাৰ কঠীয়াতলীত কৰিম। ৰাইজ, মই বেছিকৈ নকওঁ, আমাৰ জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া আহিছে, তেখেতে আৰু আপোনালোকক ভাল ভাল মিঠা কথা ক'ব আৰু দুটামান কিবা পইচা পাতি আছে যদি আৰু দুটামান দিবলৈ ক'ব, নহয় জানো? সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ বাজেটটো যাব দিয়ক, বাকী মই যি কৰিব পাৰে কৰিম। কিন্তু এটা কথা ঘোষণা কৰিলোঁ, কাৰণ ইন্দ্ৰইও ক'লে, মদন দাইও ৰিকুৱেষ্ট কৰিলে, ঘৰটোতো তলৰখিনি দোকান হ'ব, দোকানৰ পৰা আমি পইচা পাম, কাৰণ এইটো চলিবৰ কাৰণে এটা কমিটি বনাই দিব। কাৰণ এই দোকানৰ পইচাখিনিয়ে লাইটৰ বিল দিব লাগিব,
চলিবৰ কাৰণে এটা চকীদাৰ ৰাখিব লাগিব, এইটো চিন্তা কৰিব লাগিব। আৰু ওপৰৰখিনিত ফাৰ্নিছ কৰিবৰ কাৰণে ধুনীয়াকৈ ফাৰ্নিচাৰ কৰিবৰ কাৰণে ধুনীয়াকৈ ফাৰ্নিচাৰ কৰি ওপৰত অলপ চাফ চিকুণ কৰি এটা বাথৰুমো লাগিব, লেট্ৰিনো লাগিব। মই 10 লাখ টকা মোৰ পুঁজিৰ পৰা চেংচন কৰিছোঁ। মই এইকেইটা বনাই দিওঁ ধুনীয়াকৈ। মই বিধায়ক পুঁজিৰ পৰাও দিছোঁ। এই 10 লাখ টকা হ'লে বাথৰুমটো হ'ব, ওপৰৰ ফাৰ্নিচাৰো হ'ব, ধুনীয়াকৈ গোটেইখিনি কৰিব। এইখিনিকে কৈ মই মোৰ ভাষণ সামৰিলোঁ। তিৱা সাহিত্য পৰিষদৰ আবণ্টিত পুঁজিৰ জৰিয়তে আমি কঠীয়াতলি চাৰিআলিৰ লগতেই এটা সাংস্কৃতিক ভৱন আৰু 7খন দোকানৰ গৃহ আজি শুভ উদ্বোধন কৰিছিলোঁ। আজি শুভ উদ্বোধনী অনুষ্ঠানত তিৱা সাহিত্য পৰিষদৰ অধ্যক্ষ, কাৰ্যবাহী সদস্য, সন্মানীয় সদস্যসকল ইয়াত উপস্থিত আছিলে। তাৰোপৰি বহৰমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়া ইয়াত উপস্থিত আছে। আমি 20 লক্ষ টকাৰে এই ভৱন আৰু দোকানঘৰ আমি নিৰ্মাণ কৰিছিলোঁ। আজি শুভ উদ্বোধনী কৰাৰ সময়ত বহৰমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় উপস্থিত হৈ আমাক আৰু উৎসাহিত কৰিছে যে তেখেতে যাৱতীয় যিখিনি কাম বাকী আছে, মানে সজোৱা পৰাত যিখিনি কাম বাকী আছে, সজোৱা পৰাৰ পৰা আদি কৰি যিখিনি কামৰ বা যিখিনি আচবাব লাগে, সেই আচবাবখিনিৰ ক্ষেত্ৰত 10 লক্ষ টকা দিম বুলি তেখেতে ঘোষণা কৰিছে। মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ ৰাজনৈতিক জীৱনৰ উত্তৰটো কামনা কৰিছোঁ। গতিকে আমি এনেকৈ তিৱা সাহিত্য পৰিষদৰ জৰিয়তে বিভিন্ন সমষ্টিত আমাৰ 2021 চনত যিসকল পাৰিষদে আমি শপত গ্ৰহণ কৰিছিলোঁ, পাৰিষদসকলৰ সহায় আৰু সহযোগৰ জৰিয়তে প্ৰত্যেকটো সমষ্টিতে এনেকৈ আমি কিছুমান ইনকাম জেনেৰেটিং স্কিম আমি ল'বৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। তাৰে ফলশ্ৰুতিত আজি কঠীয়াতলিৰ চাৰিআলিৰ লগতেই এটা আমাৰ ৰাজহুৱা ভৱন আৰু লগতে 7খন দোকান সমৃদ্ধ কৰি আমি এটা সাংস্কৃতিক মানে ভৱনৰ জৰিয়তে মানে আমাৰ সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া সেইখিনি আমি কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। গতিকে আজি এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ সঁচাকৈ মই ধন্য মানিছোঁ এইকাৰণে যে এই অঞ্চলৰ যিসকল গণ্যমান্য ব্যক্তিৰ লগতে শুভাকাংক্ষী ৰাইজে আহি এই অনুষ্ঠান ভাগৰ প্ৰতি থকা যিটো মানে আন্তৰিকতা, এই আন্তৰিকতাটো ইয়াত প্ৰদৰ্শন কৰাৰ কাৰণে মই সমূহ ৰাইজক মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আৰু এই ভৱনটো সমূহ ৰাইজৰ মানে অনুৰোধ মৰ্মে, অনুৰোধ আচলতে কৰিবই নালাগে, আমি নিজেই জানো যে শ্বহীদ গোলাম বৰদলৈ ডাঙৰীয়াই 1999 চনৰ যি সংগ্ৰাম আছিলে, সেই সংগ্ৰামত শ্বহীদ হৈছিল। গতিকে তেখেতৰ নামত আমি এই ভৱনটো তেখেতৰ নামেৰে নামাকৰণ কৰিবৰ কাৰণে ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। লগতে আৰু এটা কথা, আমাৰ এই ইয়াত থকা তিৱা ছাত্ৰ সন্থাকে আদি কৰি সন্মানীয় ৰাইজে আমাক মানে অৱগত কৰিছে যে তোলাৰাম বৰদলৈৰ স্মৃতি সৌধ এটাও ইয়াত নিৰ্মাণ কৰিবৰ কাৰণে আমাক অনুৰোধ কৰিছে। গতিকে এইখিনি ভগৱানৰ আশীৰ্বাদত বা ৰাইজৰ সহায় সহযোগৰ জৰিয়তে আমি তেখেতৰ প্ৰতিমূৰ্তিও নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে ৰাইজক আশ্বাস প্ৰদান কৰিছোঁ।